Dimoria মহাবিদ্যালয় সকলো মানুহে দেখা কি ধুনীয়া দৃশ্য হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই অৰুণিমাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আমি চাম ডিমৰীয়া মহাবিদ্যালয়ৰ বঁটা বিতৰণী সভাত দীপলিনা ডেকা আহিব আৰু দীপলিনা ডেকা অহাৰ কাৰণে তেওঁৰ অনুষ্ঠান চাবলৈ আমি এতিয়া আহি আছোঁ ডিমৰীয়া মহাবিদ্যালয়। এয়া চাওক উৎসাহী ষ্টুডেণ্টছবোৰ আৰু সেয়া দুজনীমান কণমানি দেখিলোঁ, সিহঁতৰ লগতো কথা পাতিলোঁ। ডিমৰীয়া মহাবিদ্যালয়ৰে ইকো ৰেষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ নিহাৰিকা চৌধুৰী খুব সুন্দৰ কণ্ঠৰ অধিকাৰী আৰু তাইৰো এটা সুন্দৰ গীত মই এই ভিডিঅ'তে সাঁচি ৰাখিলোঁ আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এয়া চাওক দীপলিনাক এবাৰ চাবলৈ উৎসাহী ষ্টুডেণ্টছবোৰে নিজৰ নিজৰ কেমেৰা ফ'কাছ কৰি ৰাখিছিল অহা পথটোত। এতিয়া কিছু সময়ৰ পিছতে দীপলিনা আহি পাবহি আৰু বাৰে বাৰে এনাউন্সাৰে এনাউন্স কৰি আছিল যে দীপলিনা ইতিমধ্যে আহি পাইছিল আৰু এয়া পাৰ ভঙা উৎসাহ দীপলিনাক এবাৰ চাবলৈ।
যাম গোটেই প্ৰফেচনেল ষ্টুডেণ্টছবিলাক ওলাইছে আৰু এতিয়া আমি যামগৈ আৰু